নমস্কাৰ বন্ধুসকল, এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া সন্ধিয়া 7টা বাজিছে আৰু মই যাব লৈছোঁ গাঁৱৰ নামঘৰলৈ যাব লৈছোঁ, যিহেতু আজি শংকৰ উৎসৱ আৰু শংকৰ উৎসৱৰ উপলক্ষে গাঁৱৰ বৰ নামঘৰত গুণামূলক পাঠ কৰাইছে আৰু আমি তাত যাব লৈছোঁ শুনিবলৈ। আমি নামঘৰলৈ বুলি আহিলোঁ আৰু মোৰ লগত আহিছে অনুপম দা, আহিছে এইফালে গিৰীন্দ্ৰ আহিছে আৰু আহিছে উৎপল। আমি সকলো আহিছোঁ আৰু আপোনালোকেও শুনিব, গুণমেলা বৰ ধুনীয়া হ'ব, শুনি ভাল পাব। চাওক চবফালে চাকি বন্তি ইমান ধুনীয়াকৈ লগাই থৈছে আৰু মানুহ চাওক নামঘৰৰ গোটেই মানুহ একদম ফুল হৈ গৈছে নামঘৰত অলৰেডি।
ৰোৱা কেনে গ'ল